যেটো নিৰ্বাচন কেনেকুৱা যি বড়োভূমিত নৱগঠিত যিটো ৰাজনৈতিক এপিবি আজি যেহেতু হৰিচিঙ্গা ব্লক সমিতি গঠন কৰিলে কি ক'ব এই মুহূৰ্তত মই ভাল পাইছোঁ আজি ওদালগুৰি জিলাৰ ভিতৰত এইটোৱে প্ৰথম আমাৰ ব্লক কমিটি হৰিচিঙ্গা সমষ্টিৰ অধীনত ইয়াত ইমান ষ্ট্ৰং আৰু খুব এক্টিভ ল'ৰাবোৰ ইয়াং ল'ৰাবোৰ ভাগ লৈছে আৰু ৰিটায়াৰ্ড পাৰ্চন যিসকল মানে জাতি বহু দিনৰ আগৰ পৰা সেৱা কৰাৰ ইচ্ছা তেনেকুৱা মানুহ বহুত আহিছে খুব মানে সন্তোষ পাইছোঁ সেইকাৰণে আৰু মনত উৎসাহ পাইছোঁ তেওঁলোকে আহি যোগ দিয়াৰ লগতে দায়িত্ব লৈছে কমিটিত খুব ভাল ভাল মানুহ সোমাইছে বিশেষকৈ যেহেতু ৰাজনীতিৰ দৰবাৰত দেখা যাওঁ আমি BTCত দুটাকৈ বড়োভূমিত দুটাকৈ সক্ৰিয় ৰাজনীতি আছে BPF আৰু UPPL তেনে ক্ষেত্ৰত প্ৰয়োজনবোৰ কেনেকৈ কৰিলে আপুনি নতুন গঠন কৰিব সেইটোতো এক নম্বৰ কথাটো হ'ল মই কৈ আছোঁ যে এইটো আমাৰ ডেম'ক্ৰেটিক ৰাইটছ এতিয়া ৰাইজক সেৱা কৰিবৰ কাৰণে জনসাধাৰণক সেৱা কৰিবৰ কাৰণে সকলোৰে অধিকাৰ আছে সেইকাৰণে আমাৰ ভাৰতৰ সংবিধানত যিকোনো লোকেই একগোট হৈ সংগঠন কৰিব পাৰে ৰাজনৈতিক দল কৰিব পাৰে তাত কোনো বাধা নাই কিন্তু আমি কোনো আমাৰ নেতা বা কোনোবা দল এতিয়া থকা দল ৰাজনৈতিক দল সেইবিলাকৰ বিৰুদ্ধে আমি এইটো গঠন কৰা নাই আমি কিছুমান দায়িত্ব ল'ব খুজিছোঁ এতিয়া চাওক এতিয়া স্বায়ত্তশাসিত আমি ব্যৱস্থা এটা পাইছোঁ তথাপিতো স্বায়ত্তশাসিত মানে আমি সকলোৱে জানে যে নিজেই নিজকে শাসন কৰিব পৰা ব্যৱস্থা কিন্তু সেই ব্যৱস্থাটো এতিয়া আমি দেখিছোঁ যে যোৱা কেইটামান বছৰৰ পৰা এইটো আৰু আমাৰ হাতত নাই স্বায়ত্ত শাসনৰ যিটো ব্যৱস্থা সেইটো আৰু নাইকিয়া হৈ গৈ আছে এতিয়া ক'ৰবাৰ পৰা সেইটো চলি থাকে কোনোবাই ক'ৰবাৰ পৰা ৰিমোটেৰে চলায় সঁচা অৰ্থত এতিয়া স্বায়ত্ত শাসন আমি ভোগ কৰিব পৰা নাই গতিকে সেইটোৰ যি কেৰেক্টাৰিষ্টিক বৈশিষ্ট্য সেইখিনি আমি যদি আজি বচাই নাৰাখোঁ তাক যদি আমি ৰক্ষণাবেক্ষণ নিদিওঁ তেনেহ'লে আমাৰ য়াং জেনেৰেশ্যনৰ কি হ'ব কাইলৈ কি হ'বগৈ কাৰণ আমি কোনো বস্তু নুযুজাকৈ পোৱা নাই বড়োসকলে কোনো এটা বস্তু লিপিৰ পৰা আদি কৰি এতিয়ালৈকে তেজ নিদিয়াকৈ জীৱন নিদিয়াকৈ একোৱে পোৱা নাই গতিকে যি আমি পাইছিলোঁ বা পাইছোঁ সেইখিনি আমি কেৱল আমাৰ কাৰণে ভাবিলেতো আমি নহ'ব আমাৰ ভৱিষ্যত প্ৰজন্মৰ কাৰণেও চিন্তা কৰিব লাগিব গতিকে তেওঁলোকৰ কাৰণে আমি সেইটো ৰক্ষণাবেক্ষণ দিয়াৰ কাৰণে আমি ওলাই আহিছোঁ আমি এটা দায়িত্বহে ল'ব আহিছোঁ যিটো দায়িত্ব অতি গধুৰ লগতে সঁচা অৰ্থত মানে আমি শান্তি প্ৰতিষ্ঠা কৰাৰ পক্ষত আছোঁ মুখেৰে কোৱা শান্তি নহয় আধা জেলত থাকি শান্তি নহয় আধা খাবলৈ নোপোৱা কোনোবা জীয়াই থাকিব নোৱাৰাত অসহায় হৈ আত্মহত্যা কৰিব লগা অৱস্থাৰ শান্তি নহয় কিন্তু সঁচা অৰ্থত প্ৰতিটো জাতি জনগোষ্ঠী ধৰ্ম ভাষাৱলম্বী লোকসকলে যাতে একেলগে আনন্দেৰে সকলো সিদ্ধান্ত লৈ যাতে একেলগে বসবাস কৰিব পাৰে শান্তিৰে সঁচা অৰ্থত যাতে আচল শান্তিটো পাব পাৰে সকলোৱে সেইটোৰ কথা চিন্তা কৰি আমি আগবাঢ়ি আহিছোঁ BTR একত আজি 5টা বছৰ অতিক্ৰম কৰিবলৈ গৈ আছে তেনে ক্ষেত্ৰত যেহেতু স্বাক্ষৰকাৰী এজন বিশিষ্ট মানে বড়ো সমাজৰ নেতা ৰঞ্জন দৈমাৰী এতিয়ালৈকে মানে জেলত বা কাৰাগাৰত বাস কৰিবলগীয়া হৈ আছে আজিলৈ তেওঁৰ যোগে মুকলি আকাশত ওলাবলৈ সক্ষম হোৱা নাই তেনে ক্ষেত্ৰত আপুনি কি ক'ব যে বিফল হৈছে নেকি BPF আৰু UPPLৰ যিটো শাসন সেই শাসনবোৰ বিফল হৈছে নেকি এইটো একৰটো 5 বছৰ হ'বলৈ গৈ থকা নাই 5 বছৰ হৈ গ'ল অলৰেডি যোৱা জানুৱাৰীত অলৰেডি 5 বছৰ সম্পূৰ্ণ হ'ল বিফল সফল এতিয়াতো কৈ লাভ নাই কাৰণ যেতিয়া একৰ্ড হ'ল সেই সময়তেই গোটেই ব্যৱস্থাবিলাক কৰা হ'ল গতিকে এতিয়া আৰু বিফল হৈছে সফল হৈছে বুলি কোৱাৰ প্ৰশ্নই নাহে কাৰণ ব্যৱস্থাটো কৰিয়ে থৈ দিলে যে তেওঁলোক ওলাব নোৱাৰে তেওঁলোক ভিতৰতেই ৰাখিব লাগে বা ভিতৰত ৰাখাৰ পিছত এটা একৰ্ডৰ পিছত আমাৰ যিখিনি কাম আছিলে সেইখিনি যেনেকৈ কৰি যাব লাগিছিল সেইখিনি নকৰি এতিয়া আনকি কেতিয়াবা কোৱা যায় যে ঘৰৰ মানুহেহে কৰিব লাগে কিন্তু তেওঁলোকেইতো পিছ একৰ্ডৰ ছিগনেটৰী আছিলে পিছ একৰ্ডটো কাৰ লগত হয় গণতান্ত্ৰিকভাৱে আন্দোলন কৰা সকলৰ লগত শান্তি চুক্তি নহয় যিসকলে হাতত অস্ত্ৰ লৈ আন্দোলন কৰে সংগ্ৰাম কৰে তেওঁলোকৰ লগতহে কি হয়তো শান্তি চুক্তিটো হয় গতিকে শান্তি চুক্তিকাৰীসকলৰ কথা চিন্তা নকৰি
অন্য যদি ব্যৱস্থা কৰে তেনেহ'লে এইবিলাক হ'বই গতিকে আমি সকলোকে ৰেচপেক্ট কৰিব লাগিব যিসকলে এতিয়াও জেলত আছে যিসকল শ্বহীদ হ'ল যিসকল ধৰ্ষিতা হ'ল যিসকল হাত ভৰি ভাঙিল আৰ্মি পুলিচৰ অত্যাচাৰত যিসকলৰ ঘৰ বাৰী জ্বলিল আৰ্মি বা পুলিচৰ অত্যাচাৰত সেই সকলোকে আমি সন্মান দিব লাগিব আৰু সকলোকে সন্মান দি আজি আমি এই নতুন খোজ ৰাজনীতিত যেহেতু নতুন খোজ ৰাজনীতিক আপুনি সভানেত্ৰী হিচাপে আপুনি গধুৰ দায়িত্ব গ্ৰহণ কৰিছে তেনে ক্ষেত্ৰত BTC বাসী বা অসমবাসীৰ কাৰণে কি আহ্বান থাকিব আপোনাৰ পাৰ্টিৰ হৈ মোক এইটো গধুৰ দায়িত্ব দিছে মানে নাজানো মই কিমান দূৰ আগবঢ়াই নিব পাৰিম কিমান দূৰ সফল হ'ম কিন্তু আশা কৰিম ৰাজনীতি নিজৰ বলেৰেও নোৱাৰে ৰাইজৰ আশীৰ্বাদ লাগিব ৰাইজৰ সহযোগ লাগিব সেইকাৰণে মই আশা কৰিম অসমবাসী তথা আমাৰ বিশেষকৈ BTC ৰাইজে আমাক আঁকোৱালি ল'ব আমাৰ লগত থাকিব আমাৰ লগত থিয় দিব আৰু একেলগে কাম কৰাত সহায় কৰিব থেংক ইউ